আপোনালোকে ভালে আছেনে? আজি আমি মেগী পাৰ্টি কৰিম। চাই থাককচোন আমি কেনেকৈ মেগী বনাওঁ আৰু পাৰ্টিটো কেনেকৈ কৰোঁ। ইয়াতে মেগী বনাইছে আজি নিজে ছোৱালীয়ে। মই বনাই দিওঁ বুলি কওঁতো বনাব নিদিলে। তাই নিজেই বোলে বনাব আজি, নিজে বনাই খাব। দুয়ো বায়েক ভনীয়েকে নিজে বনাইছে। কেনেকৈনো বনাইছে আপোনালোককো দেখাই বোলে, চাই থাককচোন। এনেকৈ মেগী বনাব বিচাৰে, কেতিয়াবা নিজে বনাই খাব ইচ্ছা কৰে, কিন্তু মোৰ ভয় লাগে গেছত হাত চাত পুৰিব বুলি, এনে বনাব নিদিওঁ। কিন্তু আজি আৰু নিজে কৈছে মা নিজে বনাই খাম, তুমি ৰখি থাকা ওচৰতে। মই এনেকৈ ৰখি আছোঁ আৰু সিহঁতে বনাইছে, চাওকচোন। চাওকচোন মোৰ মেগী ৰেডি হ'ল। অলপমান পানীটো শুই যাওক, তাৰপিছত মই এইটো গেছটো নমাই দিম। কালাৰটো কি ধুনীয়া আহিছে দেখিছেনে? এতিয়া আমাৰ মেগী ৰেডি হৈ গ'ল। কালাৰটো কি ধুনীয়া আহিছে দেখিছেনে? আপোনারা ট্রাই কৰি চাবচোন। এতিয়া আমি মেগী পাৰ্টিটো শুৰু কৰোঁ। মেগী খতম। চলো মই লাল চাহ খাম। মনটো খতমেই হোৱা নাই, ইমান বেছি খাই। আজি মাৰ গাটো ইমান ভাল নহয়, সেইকাৰণে আমি আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। চাই আহকচোন আজি কি গধূলিৰ পৰা কৰিলোঁ, আজি ৰাতিটো কি খাওঁ কি কৰোঁ চাই আহকচোন। আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ। মোৰ এক্সাম আছে ইংলিছৰ। এতিয়া মই ইংলিছ পঢ়োঁ, চাই থাকিচোন। এতিয়া মোৰ পঢ়া হৈ গ'ল। মই এতিয়া ৰাতি ডিনাৰ কৰিম। চাবচোন আজি কি আছে মোৰ ডিনাৰত। আজি আমাৰ ৰাতিৰ ৰেচিপিটো ৰেডি হ'ল। এয়া মাংস, তেলৰ কণী আৰু তৰকাৰী অলপমান, ভাত। আজি এতিয়া মই ডিনাৰটো কৰি লওঁ, তাৰপিছত দেখাই আছোঁ।